Hello everyone, welcome back to my channel Changing Lifestyle with Modicare. মই পৰিস্মিতা সকলো ভালে আছে নিশ্চয় আৰু ভালে থাকক। মই কেইদিনমানৰ বিৰতিৰ পিছত পুনৰ আজি এটা টপিক লৈ আহিছো। সেই টপিকটো হৈছে Modicare। মই মোৰ আগৰ ভিডিঅ'ত Modicareৰ বিষয়ে অলপ কৈছিলো, থুলমুলকে আভাস এটা দিছিলো। আপোনালোকে যদি ভিডিঅ'টো চাইছে তেনেহলে গম পাইছে, কিন্তু যদি সেইটো ভিডিঅ'ত নাই চোৱা, এই ভিডিঅ'টো চালে গম পাব যে Modicare মানেনো কি আচলতে। তো Modicareৰ কথা ক'লে কম যে Modicareটো হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট ডাইৰেক্ট সেলিং কোম্পানী, যিটো 1996ৰ 38 মাৰ্চত আমাৰ যিজন এমডি মিষ্টাৰ সমীৰ মোদী ছাৰ তেওঁ লঞ্চ কৰিছিলে। তেওঁৰ মাথোন এটাই লক্ষ্য আছিলে যে কেনেকৈ ইণ্ডিয়াৰ সাধাৰণ মানুহখিনিকো ফাইনেন্সিয়েলি সিকিউৰিটি দিয়া। আৰু এতিয়া যদি আমি Modicareৰ বছৰটো কিমান হৈছে চাওঁ, তেতিয়া গম পাম যে Modicareৰে বৰ্তমান 25 বছৰ কমপ্লিট কৰি 26 বছৰত ভৰি দিছে। অৰ্থাৎ এতিয়া সিলভাৰ জুবলি ইয়াৰ আমি সেলিব্ৰেট কৰি আছো। কিন্তু Modicareটো কিন্তু অকলে 25 ইয়াৰ্সে কমপ্লিট হৈছে এনেকুৱা নহয়। Modicareটো যিটো গ্ৰুপৰ আন্ডাৰত হয় সেইটো গ্ৰুপ কিন্তু 88 ইয়াৰ্স পুৰণি। সেইটো হৈছে মোডি গ্ৰুপ অফ এন্টাৰপ্ৰাইজ। আপোনালোকে চাগে নাম শুনিব পাৰে, কাৰণ মোডি গ্ৰুপ অফ এন্টাৰপ্ৰাইজ টাটা বিৰলা গ্ৰুপ যেতিয়া ওলাইছিলে তেতিয়াই ওলাইছিলে। এতিয়া মই মোডি গ্ৰুপটোনো কেনেকৈ হ'ল তাৰ বিষয়ে অকণমান ক'ব লৈছোঁ। মোডি গ্ৰুপ অফ এন্টাৰপ্ৰাইজৰ জন্মদেউতাজন হৈছে আমাৰ এমডি মিষ্টাৰ সমীৰ মোদী ছাৰৰ ককাক ৰায় বাহাদুৰ গুজৰমল মোদী। তেওঁ কি কৰিছিলে যে 1933ত 400 টকা দি এটা সুগাৰ মিল খুলিছিলে, আৰু সেই সুগাৰ মিলটোৰ পৰাই তেওঁৰ এই বিজনেছটো আৰম্ভণি কৰিছিলে। তাৰপিছত তেওঁ যিটো জেগাত এই সুগাৰ মিলটো খুলিছিলে সেই জেগাটোৰ নাম আছিলে বেগমাবাদ। কিন্তু তেওঁ সুগাৰ মিলটো খোলাৰ পিছৰ পৰা কিন্তু সেই জেগাডোখৰ নাম বেগমাবাদ নহয়, এতিয়া সেইটো মোদীনগৰ বুলি জনা যায়। আৰু আমাৰ ইণ্ডিয়াত দুটা জেগাই আছে যিটো মানুহৰ টাইটেলত দি দিয়া হৈছে, এটা হৈছে মোদীনগৰ আৰু এটা হৈছে টাটানগৰ। তাৰপিছত তেওঁ কি কৰিলে যে 1933 পৰা 72 লৈকে বিভিন্ন আৰু 27টা কোম্পানী খুলিলে, আৰু ইণ্ডিয়ান ইকনমিক তেওঁ বহুতখিনি হেল্প কৰিছিলে। সেইকাৰণে 1968ত সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁক পদ্মভূষণ উপাধি প্ৰদান কৰিছিলে। তাৰপিছত তেওঁৰ পুতেক আহিলে, অৰ্থাৎ সমীৰ মোদীৰ দেউতাক স্বৰ্গীয় কে মোদী ডাঙৰীয়া। তেওঁ আহি কি কৰিলে যে তেওঁৰ সেই বিজনেছটোকে আৰু ভালকৈ নিবলৈ তেওঁ 90খন দেশত সেই তেওঁ 27টা কোম্পানী প্ৰসাৰিত কৰি দিলে। আৰু তেওঁৰ সেই 27টা কোম্পানীত বৰ্তমানলৈকে তাত 30,000 মান এমপ্লয়িজ আছে। তাৰপিছত আহোঁ মই এতিয়া Modicareৰ কথা কওঁ যে Modicareটোনো কেনেকৈ হ'ল। সেই Modicareটো তাৰপিছত মই কৈছোঁৱেই যে Modicareটো 1996ত সমীৰ মোদী ছাৰে লঞ্চ কৰিছিলে। সমীৰ মোদী ছাৰে যেতিয়া হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছিলে, তাত এটা কনচেপ্ট দেখিছিলে যে তাত এটা ডাইৰেক্ট সেলিঙৰ কনচেপ্ট আছে, আৰু যিটোৰ পৰা মানুহবোৰে অকল চাকৰিতে আশা নকৰি তেওঁলোকে এনেকৈ ব্যৱসায় কৰিব পাৰে, আৰু যিটো ব্যৱসায় কৰি পেলাই মানুহে কোনো পইচাও লগাব নালাগে, অৰ্থাৎ ইনভেষ্টমেণ্ট কৰিব নালাগে, জিৰ' ইনভেষ্টমেণ্ট। তেওঁ তেতিয়া সেইটো কথা ভাবিছিলে যে আমাৰ ইণ্ডিয়াত যে মানুহে অকল চাকৰি কথাকে যদি চিন্তা নকৰি এনেকুৱা ধৰণেও বিজনেছ কৰি ফাইনেন্সিয়েলি ছিকিউৰ হ'ব পাৰে, তেন্তেচোন ভাল কথা হ'ব। সেইকাৰণে সেই কনচেপ্টটো লৈয়ে তেওঁ ইণ্ডিয়াত 1996ত এই Modicareৰ জন্ম দিছিলে। তেতিয়া মাত্ৰ 7টা প্ৰডাক্ট আছিলে, আৰু বৰ্তমান Modicareত 13টা কেটেগৰীত 600+ প্ৰডাক্ট আছে। আৰু অহা মাহ বছৰ তেনেকুৱাত বহুতখিনি প্ৰডাক্ট আৰু আহিব। তাৰপিছত আমি এতিয়া ক'ব খুজিছোঁ যে Modicareৰ আৰু কি কি বেনিফিট আছে। Modicareত আপুনি যদি Modicareত সোমালে কিন্তু আপুনি কোনো ধৰণৰ পইচা দিব নালাগে প্ৰথমতে। আৰু আপুনি Modicareত যে আহিলে ডাইৰেক্ট বিজনেছেই কৰিব লাগিব তেনেকুৱা নহয়। আপুনি ইয়াত দুই ধৰণে বেনিফিটছ ল'ব পাৰে। এটা হৈছে আপোনাৰ কনজিউমাৰ বেনিফিটছ আৰু এটা হৈছে কেৰিয়াৰ বেনিফিটছ। কনজিউমাৰ বেনিফিটছ ল'বলৈ আপুনি কি কৰিব লাগে, প্ৰথম কাম হৈছে আপুনি নিজৰ দোকানখন চেঞ্জ কৰিব লাগিব। কাৰণ ইয়াততো আপুনি সাধাৰণ দোকানত যিবোৰ আপুনি ওচৰৰ দোকানৰ পৰা প্ৰডাক্ট লৈ থাকে, ডেইলি ইউজৰ প্ৰডাক্ট সেইখিনি পাব, তাততো আপোনালোকে আজিলৈকে কোনো বেনিফিটছ পোৱা নাই। কিন্তু সেই প্ৰডাক্টখিনি যেতিয়া আপুনি Modicareৰ পৰা লোৱা ষ্টাৰ্ট কৰিব, আপুনি বহুত ধৰণৰ বেনিফিটছ পাব। তাৰপিছত প্ৰথম বেনিফিটছটোৰ কথা ক'বলৈ গ'লে যে ইয়াত আপুনি কি কৰিব লাগে, এটা শ্বপিং কাৰ্ট বনাব লাগে, অৰ্থাৎ ID এটা বনাব লাগে, যিটো আপুনি ফ্ৰী অফ কষ্ট অনলাইন বনাই ল'ব পাৰে। আৰু সেই IDটো বনোৱাৰ লগে লগে সেইটোক আমি MCA নম্বৰ বুলি কওঁ। আৰু সেই MCA নম্বৰটো ইউজ কৰি যেতিয়া আপুনি শ্বপিং কৰিব, যোনদিনাখনৰ পৰা শ্বপিং কৰিব সেইদিনাখনেই আপোনাৰ পইণ্টছ গোট খোৱা ষ্টাৰ্ট হ'ব। অৰ্থাৎ আপোনাৰ সেইদিনাখনৰ পৰাই অট'মেটিকেলি বিজনেছটো ষ্টাৰ্ট হৈ যাব। আপুনি কেৰিয়াৰ লওক নলওক পাছৰ কথা, কিন্তু আপুনি কনজিউমাৰ হিচাপে যিখিনি লাভ পাব সেই তেতিয়াৰ পৰাই আপোনাৰ ষ্টাৰ্ট হৈ যাব। তাৰপিছত কি কি বেনিফিটছ পায় যে প্ৰথম কথা হ'ল আপুনি যেতিয়া সেই IDটো বনাই ল'ব, সেই IDটো বনালে আপুনি যেতিয়া শ্বপিং কৰিব, যিকোনো এটা প্ৰডাক্ট লওক, আপুনি
সৰু মানে 2-3টা প্ৰডাক্ট লওক বা বহুতেই লওক বা এটা প্ৰডাক্ট লওক, আপুনি কিন্তু সেই প্ৰডাক্টত কোনো ধৰণৰ আপুনি MRP ৰেটত দিব নালাগে। অৰ্থাৎ আপুনি কিন্তু ডিছকাউণ্ট ৰেটতে পাব লাইফ টাইমৰ কাৰণে। মানে আপুনি যিমান দিন মডিকেয়াৰ থ্ৰুৱেদি শ্বপিং কৰিব সিমান দিন কিন্তু আপুনি ডিছকাউণ্ট ৰেটতে পাব। সেই ডিছকাউণ্টটো কিমান হৈছে যে 10 to 20% বা কিছুমান প্ৰডাক্টত আপুনি 30%লৈকে ডিছকাউণ্ট পাব পাৰে। তাৰপিছত আপুনি ধৰক মানে প্ৰডাক্ট এটা আপুনি কাৰোবাক যদি এনেই দি দিলে, ধৰক মানে ৰিটেইল হিচাপত যদি আপুনি সেইটো কাৰোবাক চেলো কৰি দিয়ে, পাছত সেইটোত আপুনি ৰিটেইল প্ৰফিট পাব। ছেকেণ্ড বেনিফিটছটো হৈছে ৰিটেইল প্ৰফিট। তাৰপিছত আৰু এটা বেনিফিটছ হৈছে যে 7 to 16% আপুনি একুমুলেটিভ পাৰফৰ্মেঞ্চ বনাছ পাব, অৰ্থাৎ কেছবেক পাব। ইয়াত কি হয় যে মানুহে যোনদিনাখনৰ পৰাই শ্বপিং কৰে তেওঁক 7%কৈ ধৰা হয়। মানে যিটো পজিশ্যনত তেওঁ থাকিব, প্ৰথম পজিশ্যনটো হৈছে 7%, অৰ্থাৎ তেওঁ কেতিয়াও 0ৰ পৰা ষ্টাৰ্ট কৰিব নালাগে। তেওঁ 7%ৰ পৰা যেতিয়ালৈকে 16%লৈকে গৈ থাকিব লাহে লাহে, তেওঁ যিটো লেভেলত যেতিয়া থাকিব আৰু সেইটো লেভেলত শ্বপিং কৰাৰ বিনিময়ত মানে কেছবেক পাব। তাৰপিছত আৰু এটা বেনিফিটছ হৈছে যে লয়েলিটি। সেইটো কিন্তু মোৰ আটাইতকৈ ভাল লগা, মানে মই মডিকেয়াৰত আহি পেলাই আটাইতকৈ ভাল পোৱা এটা বেনিফিটছ হৈছে যে লয়েলিটি। লয়েলিটিটোতো এনেকুৱা ধৰণৰ যে আপুনি এবছৰত 3 মাহৰ ফ্ৰী শ্বপিং কৰিব পাৰিব। সেইটো জানো আপোনাক সাধাৰণ দোকানত দিব? কেতিয়াও নিদিয়ে। তো সেইটো এটা মোৰ ভাল লগা বেনিফিটছ। আৰু এটা বেনিফিটছ হৈছে যে আপুনি ইয়াত 100% ছেটিছফেকশ্যন গেৰাণ্টি পাব, যিটো আপুনি আজিলৈকে বেলেগ ক'তো পোৱা নাছিলে চাগে। মইতো আজিলৈকে দেখাও নাছিলোঁ, যেতিয়া মই মডিকেয়াৰ কৰাও নাছিলোঁ তেতিয়া মই দেখাও নাছিলোঁ যে ইয়াত এনেকৈ 100% ছেটিছফেকশ্যন গেৰাণ্টি পায়। অৰ্থাৎ 100% ছেটিছফেকশ্যন গেৰাণ্টি মানে হৈছে আপুনি যদি কিবা এটা প্ৰডাক্টছ কিবা কাৰণত যদি বেয়া পালে, সেইটো কি কৰিব পাৰে আপুনি এমাহৰ ভিতৰত 25 years যদি আপুনি খৰচো কৰে, 25% যদি আপুনি তাৰপৰা মানে ইউজো কৰে, আপুনি সেইটো ৰিটাৰ্ণ কৰি এমাহৰ ভিতৰত হয় পইচা লৈ যাব পাৰে, নহয় তাৰ সলনি প্ৰডাক্টছ লৈ যাব পাৰে। তো সেইটো এটা ইণ্টাৰেষ্টিং মানে ইয়াৰ বেনিফিটছ। তো আৰু বহুত ধৰণৰ বেনিফিটছ আছে, আৰু কেৰিয়াৰ হিচাপে কৰিলেও তাৰ বেনিফিটছবোৰ বেলেগ। মই আজি কেৰিয়াৰৰ কথা আপোনালোকক ইয়াত নুবুজাওঁ, এইটো বুজালে ভিডিঅ'টো বহুতেই দীঘলৈ যাব। তো মই আজি আপোনালোকক এইখিনিয়ে ক'লোঁ যে কনজিউমাৰ হিচাপেনো মডিকেয়াৰত আমি কি বেনিফিটছ পাওঁ। আৰু মই যে কৈছোঁ প্ৰডাক্টৰ 100% ছেটিছফেকশ্যন গেৰেণ্টি আছে, সেইটো আমি প্ৰডাক্টৰ ডেমনষ্ট্ৰেশ্যন কৰি আপোনালোকৰ সন্মুখত লাইভ দেখাব পাৰোঁ। তো মই মোৰ নেক্সট ভিডিঅ'ত প্ৰডাক্টৰ ডেমনষ্ট্ৰেশ্যন দেখাবলৈ আহিম। তো তাৰ কাৰণে আপোনালোকে ৱেইট কৰিব। আৰু আজিৰ কাৰণে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব পাৰে। থেংক ইউ ছ' মাছ।